Hello friends, welcome to Splendid Edu. আজি আমি আৰম্ভ কৰিম এক্সাৰসাইজ 4.2 কোনবিলাক কেনেকৈ আঁকিব লাগে। সো কোশ্চেন এক্সাৰসাইজ 4.2 যিমান কেইটা কোশ্চেন আছে সেই গোটেইকেইটা কোশ্চেনত আমাৰ এই কোনবিলাক লাগিব। গতিকে এই কোনবিলাক আগত আমাৰ কেনেকৈ আঁকিব লাগে সেইটো শিকিব লাগিব। গতিকে যদি এই কোনকেইটা আমি আঁকিব নোৱাৰোঁ তেন্তে এক্সাৰসাইজ 4.2 এটা কোশ্চেনো আমি সমাধান কৰিব নোৱাৰিম। গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ। চোৱা আমি এই কোণকেইটা আমি আঁকিম 30 ডিগ্ৰী, 60 ডিগ্ৰী, 120 ডিগ্ৰী, 90 ডিগ্ৰী, 75 ডিগ্ৰী, 105 ডিগ্ৰী, 80 ডিগ্ৰী। চোৱা কেনেকৈ আঁকিব লাগে আমি আঁকি আছোঁ। ইয়াত আমি এটা ৰেখাখণ্ড আমি আঁকি লৈছোঁ আৰু ইয়াত আমি এ বিন্দু দিছোঁ। এ বিন্দুৰ পৰা যিকোনো এটা ব্যাসাৰ্ধৰ বৃত্তচাপ আমি ইয়াত লৈছোঁ। চোৱা আৰু ইয়াত আমি এইটো বি বিন্দু নাম দিছোঁ আৰু সেই একে ব্যাসাৰ্ধ লৈ বি বিন্দু কেন্দ্ৰ কৰি সলনি নকৰিবা। সেই একে ব্যাসাৰ্ধ বি বিন্দু কেন্দ্ৰ কৰি ইয়াত এটা বৃত্তচাপ ল'বা। চোৱা এই বৃত্তচাপ লোৱাত এই বৃত্তচাপ ধৰিলোঁ চি পইণ্টত বৃত্তচাপ কাটিছে। গতিকে চি এ যদি আমি মিলাই দিওঁ তেন্তে এইটো হ'ব 60 ডিগ্ৰী। তেন্তে আমি ইয়াৰ পৰা আমি গম পালোঁ যে বৃত্তচাপৰ প্ৰথমটো চাপতে কি হয় 60 ডিগ্ৰী কোণৰ সৃষ্টি হয়। গতিকে আমি চি এ মিলাই দিম। চি এ মিলাই দিয়া হ'ল। গতিকে চি এ বি এংগেল চি এ বি ইকুয়াল টু কিমান হ'ল এইটো 60 ডিগ্ৰী। কোণমান যন্ত্ৰৰ মাপি চাবা এইটো 60 ডিগ্ৰী হ'ব। চোৱা এতিয়া আমাৰ কি 30 ডিগ্ৰীটো আঁকিব লাগে। গতিকে 30 ডিগ্ৰী কি 60 ডিগ্ৰীৰ আধা। গতিকে 60 ডিগ্ৰীক যদি আমি 2ৰে হৰণ কৰোঁ তেন্তে আমি কি পাম 30 ডিগ্ৰী পাম। তাৰমানে বি বিন্দু আৰু চি বিন্দুক লৈ আমি ইয়াত আমি বৃত্তচাপ দুটাকৈ ল'ম, আধাকৈ ল'ম। চোৱা বি বিন্দুৰ পৰা আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ বি বিন্দুৰ কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ ল'ম আৰু চি বিন্দু কেন্দ্ৰ কৰি আমি আন এটা বৃত্তচাপ ল'ম। চোৱা আধাতকৈ বেছি লোৱা হৈছে আৰু ইয়াক আমি নাম দিছোঁ ডি। গতিকে এইটো যদি আমি মিলাই দিওঁ তেন্তে এইটো হ'ব কি এইটো 30 ডিগ্ৰী হ'ব। ডি এ মিলাই দিয়া হ'ল। গতিকে ডি এ বি কিমান হ'ব ডি এ বি এইটো হ'ব 30 ডিগ্ৰী। ইয়াত কি কৰা হৈছে আধাতকৈ বি বিন্দুৰ পৰা আধাতকৈ ব্যাসাৰ্ধ লৈ বৃত্তচাপ লোৱা হৈছে আৰু চি বিন্দু কেন্দ্ৰ কৰি আধাতকৈ বৃত্তচাপ ব্যাসাৰ্ধ লৈ এইটো কটাকটিৰ স্থানটোক ডি বিন্দু দিছে আৰু ডি এ মিলাই দিয়াত ডি এ বি 30 ডিগ্ৰী হৈছে। এতিয়া চোৱা আমি 120 ডিগ্ৰী আঁকিম। এই দুটা অঁকা হ'ল। গতিকে 120 ডিগ্ৰী এতিয়া আমি আঁকিম। চোৱা এ বিন্দু কেন্দ্ৰ কৰি ইয়াত আমি এ বিন্দু দিছোঁ। এ বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ ল'ম। এ বিন্দু কেন্দ্ৰ কৰি এটা আমি বৃত্তচাপ ল'ম। এতিয়া আমি ইয়াত বি বিন্দু দিম। গতিকে সেই একে ব্যাসাৰ্ধ লৈ বি বিন্দুৰ পৰা কেন্দ্ৰ কৰি এই প্ৰথমটো বৃত্তচাপে এইটো কি হ'ব 60 ডিগ্ৰী কোণ হ'ব। এইটো কি হ'ব এই যে প্ৰথমটো বৃত্তচাপ এইটো 60 ডিগ্ৰী কোণ হ'ব। এইটোক আমি নাম দিব পাৰোঁ চি বিন্দু কটাকটিৰ স্থান আৰু সেই একে ব্যাসাৰ্ধ আন এটা বৃত্তচাপ ল'ম। গতিকে এইখিনি হ'ব 60 ডিগ্ৰী। গতিকে এই বি আৰু চিৰ পৰা এইখিনি 60 ডিগ্ৰী আৰু চিৰ পৰা ডি এইখিনি 60 ডিগ্ৰী। গতিকে ডি এ মিলাই দিলে কি হ'ব এইটো হ'ব 120 ডিগ্ৰী। গতিকে আমি জানো আমি পাইছোঁ ইয়াত প্ৰথমটো বৃত্তচাপে 60 ডিগ্ৰী আৰু দ্বিতীয়টো বৃত্তচাপত কি হৈছে 120 ডিগ্ৰী আৰু আন এটা বৃত্তচাপ ইয়াত যদি লোৱা হয় তেন্তে 180 ডিগ্ৰী হ'ব। গতিকে আমি ডি এ মিলাই দিম। ডি এ মিলাই দিয়া হ'ল আৰু এংগেল ডি এ বি এইটো হ'ল 120 ডিগ্ৰী। কোণমান যন্ত্ৰৰ মাপি চাবা এইটো 120 ডিগ্ৰী হ'ব। এতিয়া চোৱা এতিয়া আমি 90 ডিগ্ৰীটো আমি আঁকিম। এ বিন্দুক কেন্দ্ৰ কৰি আমি এটা ইয়াত বৃত্তচাপ ল'ম। চোৱা এই বিন্দুক কেন্দ্ৰ কৰি ইয়াত আমি এটা বৃত্তচাপ ল'লোঁ। ইয়াক আমি এটা নাম দিব পাৰোঁ। ইয়াত বিন্দুটো বি বিন্দু
আমি 90 ডিগ্ৰী কোণ অংকন কৰিম। তেন্তে সেই একে ব্যাসাৰ্ধ লৈ আমি ইয়াতে এটা বৃত্তচাপ ল'ম আৰু আন এটা বৃত্তচাপ ল'ম। তো এইটো 60 ডিগ্ৰী, এইটো হ'ল 120 ডিগ্ৰী। এতিয়া আমি এইটো চি বিন্দু, এইটো ডি বিন্দু দিম। চোৱা, চি বিন্দু কেন্দ্ৰ কৰি চি বিন্দুৰ পৰা এইটো আধাতকৈ বেছি ব্যাসাৰ্ধ ল'ম। চি আৰু ডিৰ ওচৰা-ওচৰি কৰি ল'ম আমি। গতিকে ইয়াত আমি এটা বৃত্তচাপ ল'ম চি বিন্দুৰ পৰা আৰু ডি বিন্দুৰ পৰা আন এটা বৃত্তচাপ ল'ম। চোৱা, এই কটাকটি কৰা স্থানটোক আমি এটা নাম দিলোঁ আমি ই বিন্দু। গতিকে ই এ মিলাই দিম। ই এ মিলাই দিয়াত কি হ'ব? 90 ডিগ্ৰী কোণৰ সৃষ্টি হ'ব। ই এ মিলাই দিয়া হ'ল। গতিকে এংগেল ই এ বি এইটো হ'ল 90 ডিগ্ৰী। এতিয়া আমি 75 ডিগ্ৰী কোণ আমি অংকন কৰিম। চোৱা, 75 ডিগ্ৰী কোণ আমি কেনেকৈ অংকন কৰিম? যদি আমি 60 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী এই দুটাক যদি আমি আধা আধা কৰি যদি ভাগ কৰি দিওঁ, তাৰপিছত যোগ কৰি দিওঁ, তেন্তে আমাৰ কি হ'ব? 75 হ'ব। কাৰণ এই দুটা যোগ কৰিলে কি হ'ব? 150 ডিগ্ৰী আৰু 2ৰে হৰণ কৰিলে এইটো কি হ'ব? 75 ডিগ্ৰী। গতিকে আমি ইয়াৰ পৰা আমি গম পালোঁ যে 60 ডিগ্ৰীৰ পৰা আমি আধা বৃত্তচাপ ল'ম আৰু 90 ডিগ্ৰীৰ পৰা আমি আধা বৃত্তচাপ ল'ম। গতিকে এই দুটা কোণক ভাগ কৰিহে আমি 75 ডিগ্ৰী পাম। গতিকে আমি 60 ডিগ্ৰী কোণ আমি আঁকিব পাৰোঁ, 90 ডিগ্ৰী কোণ আমি আঁকিব পাৰোঁ। অলপ আগতে অঁকা হৈছে। গতিকে তেন্তে ইয়াত আমি কি 90 ডিগ্ৰী কোণটো আমি আঁকিম। চোৱা, এনেকৈ ইয়াত আমি এটা বৃত্তচাপ ল'ম। চোৱা, সেই একে ব্যাসাৰ্ধৰ বৃত্তচাপ ইয়াত আমি আন এটা বৃত্তচাপ ল'ম আৰু ইয়াৰ পৰা আন এটা বৃত্তচাপ ল'ম। চোৱা, এইটো হ'ল 120 ডিগ্ৰী। তেন্তে আমাৰ ইয়াত লাগে কি 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ পৰাহে আমি 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীক ভাগ কৰিলেহে আমি 75 ডিগ্ৰী কোণ আমি পাম। গতিকে আমি আগত আমাৰ 90 ডিগ্ৰী কোণ হ'ব লাগিব। গতিকে ইয়াৰ পৰা আমি আন এটা বৃত্তচাপ ল'ম, ইয়াৰ পৰা আমি আন এটা বৃত্তচাপ ল'ম। এইটো হ'ল 90 ডিগ্ৰী। গতিকে আমি ইয়াৰ পৰা ইয়ালৈ আমি মিলাই দিম। এইটো নাম দিব পৰা বিন্দুবিলাকৰ ই বিন্দু, এইটো ডি, এইটো চি, এইটো বি। মিলাই দিয়া হ'ল। তেন্তে ই এ বি এইটো কি হ'ল? 90 ডিগ্ৰী। আমাৰ ইয়াত কি কৰিব লাগে? 60 ডিগ্ৰী আধা ল'ব লাগে আৰু 90 ডিগ্ৰী আধা ল'ব লাগে। আধা লৈ যোগ কৰিলে 75 হয়। গতিকে আমি 60 ডিগ্ৰীৰ পৰা আমি আধা বৃত্তচাপ ল'ম। চোৱা, এইটো আমি 60 ডিগ্ৰীৰ পৰা আমি এনেকৈ আধাতকৈ বেছি 90 ডিগ্ৰীৰ ওচৰা-ওচৰি কৰি আমি ল'ম। আধাতকৈ আমি ইয়াত বেছি আমি ব্যাসাৰ্ধ লৈ বৃত্তচাপ ইয়াত আমি অংকন কৰিম। চোৱা, এইটো আমি অংকন কৰিলোঁ। আকৌ এইটো হয় 90 ডিগ্ৰী। গতিকে এই 90 ডিগ্ৰীৰ পৰা আমি আন এটা বৃত্তচাপ ল'ম। চোৱা, এইটো কটাকটি কৰিছে। এইটো বৃত্তচাপ হ'ল 60 ডিগ্ৰীৰ। ইয়াৰ পৰা 60 ডিগ্ৰী লৈছোঁ, 60 ডিগ্ৰীৰ আধা আৰু 90 ডিগ্ৰীৰ আধা লৈছোঁ আমি। গতিকে এইচ নাম দিলোঁ। এইটো মিলাই দিয়া হ'ল এইচ এ বি। তেন্তে এংগেল এইচ এ বি হ'ল 75 ডিগ্ৰী কোণ। চোৱা, 60 ডিগ্ৰীৰ পৰা আমি আধা লৈছোঁ আৰু 90 ডিগ্ৰীৰ পৰা আধা লৈছোঁ। আধা লৈ বৃত্তচাপে কটাকটি কৰা স্থানটোৰ পৰা আমি টানি দিছোঁ। এইটো কি হৈছে? আমাৰ 75 ডিগ্ৰী কোণ হৈছে। এতিয়া আছে 105 ডিগ্ৰী আৰু তাৰপিছত আছে 80 ডিগ্ৰী। গতিকে 105 ডিগ্ৰী আগত আমি আঁকিম। 105 ডিগ্ৰী কেনেকৈ আঁকিব লাগে চোৱা। 120 ডিগ্ৰীক যদি আমি আধা কৰোঁ প্লাছ আৰু 90 ডিগ্ৰী যদি আমি আধা কৰি যোগ কৰা হয় যদি, তেন্তে ইয়াত আমি পাম 105 ডিগ্ৰী। এইটো হ'ব 60 ডিগ্ৰী আধা কৰিলে 120 ডিগ্ৰী আৰু 90 ডিগ্ৰী আধা কৰিলে 45 ডিগ্ৰী। গতিকে আধা
কৰি দিয়াৰ পিছত যোগ কৰিলে এইটো কি হয় 105 ডিগ্ৰী হয়। তেন্তে আমি ইয়াত 120 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণ আমি অংকন কৰিম। তাৰপিছত আমি আধা আধা কৰি দিম। চোৱা ইয়াত আমি এটা আমি বৃত্তচাপ ল'ম। চোৱা এইটো আমি এটা বৃত্তচাপ লৈছোঁ। গতিকে সেই একে ব্যাসাৰ্ধ লৈ ইয়াৰ পৰা আমি এটা বৃত্তচাপ কাটি দিম, আন এটা বৃত্তচাপ ইয়ালৈ কাটি দিম। 120 ডিগ্ৰী হ'ল আৰু আমাৰ লাগে কি 90 ডিগ্ৰী। তাৰমানে 120 ডিগ্ৰীক আমাক আধা কৰিব লাগে আৰু 90 ডিগ্ৰী আধা কৰিব লাগে। চোৱা তেনে সেই একে ব্যাসাৰ্ধ লৈ আমি ইয়াত আন এটা বৃত্তচাপ ল'ম, ইয়াৰ পৰা ল'ম। চোৱা এইটো হৈছে 90 ডিগ্ৰীৰ বৃত্তচাপ আৰু এইটো হৈছে 120 ডিগ্ৰী, গতিকে ইয়াৰ মাজত থাকিব। এতিয়া আমি এইবিলাক মিলাই দিম, 90 ডিগ্ৰীটো মিলাই দিম। চোৱা এতিয়া 90 ডিগ্ৰী, এইটো হৈছে 90 ডিগ্ৰী, গতিকে আমি 90 ডিগ্ৰীৰ পৰা আমি ইয়াত এটা বৃত্তচাপ ল'ম আধা আৰু 120 ডিগ্ৰীৰ পৰা আমি ল'ম। গতিকে ইয়াত কটাকটি কৰিছে, গতিকে এই কটাকটি কৰা স্থানটোক আমি ইয়াত মিলাই দিলে কি হ'ব, এইটো হ'ব 105 ডিগ্ৰী। বি এ মিলাই দিয়া হ'ল, গতিকে বি এ চি এংগেল বি এ চি ইকুৱেল টু কিমান হ'ব 105 ডিগ্ৰী। এইটো কোণ মানযন্ত্ৰে মাপি চাবা, এইটো 105 ডিগ্ৰী হ'ব। এতিয়া চোৱা 80 ডিগ্ৰী কেনেকৈ আঁকিব লাগে কোণটো। ইয়াত আমি এ বিন্দু দিছোঁ, এডাল ৰেখাখণ্ড লৈ আমি মাজত এ বিন্দু দিছোঁ, ছাইডতো দিব পাৰা। ইয়াৰ পৰা আমি এটা বৃত্তচাপ ল'ম। চোৱা এটা বৃত্তচাপ লোৱা হ'ল, ইয়াক আমি এইটো নাম দিব পাৰোঁ বি, এইটো চি। তাৰপিছত এতিয়া চোৱা এই চি আৰু বি বিন্দুক আমি ইয়াত আমি এটা বৃত্তচাপ ল'ম। চোৱা এইটো এডজাষ্ট কৰি ল'ম, চি আৰু বি বিন্দু সমান হৈছে, কম্পাছটো এনেকৈ এডজাষ্ট কৰি ল'ম। তাৰপিছত এই কেন্দ্ৰৰ পৰা আমি কেন্দ্ৰ কৰি ইয়াত এই ৰেখাডালৰ ওপৰত এটা বৃত্তচাপ ল'ম। চোৱা লোৱা হ'ল, এইটো আমি ডি বিন্দু দিলোঁ। এতিয়া এই ডি আৰু বিৰ সমান আমি এতিয়া এটা ব্যাসাৰ্ধ ল'ম। চোৱা ডি আৰু বিৰ সমান আমি ইয়াত ব্যাসাৰ্ধ ল'লোঁ। চোৱা এইটো এডজাষ্ট কৰি ল'লোঁ। এতিয়া চোৱা সেই ব্যাসাৰ্ধখিনি লৈ বিক কেন্দ্ৰ কৰি আমি ওপৰ পিনে এটা আমি বৃত্তচাপ ল'ম আৰু ডিক কেন্দ্ৰ কৰি বৃত্তচাপ ল'ম। এইটো সৰু হৈছে, অলপ ডাঙৰকৈ আঁকিব লাগে। এইটো চোৱা এইটো অঁকা হ'ল, এইটো আমি নাম দিলোঁ ই বিন্দু। গতিকে ই আৰু এ যদি আমি মিলাই দিওঁ তেন্তে এইটো হ'ব আমাৰ 80 ডিগ্ৰী। ই এ মিলাই দিয়া হ'ল, গতিকে এংগেল ই এ ডি নাইবা ডিৰ ঠাইত আমি চি দিব পাৰোঁ। এইটো হ'ল 80 ডিগ্ৰী। কোণ মানযন্ত্ৰে মাপি চাবা, এইটো হ'ব 80 ডিগ্ৰী। থেংক ইউ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।